নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' মাজলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজুলী বনগাঁৱত। আৰু বনগাঁৱত এজন যুৱকক লগ পালোঁ আৰু যুৱকজনৰ নাম হ'ল ৰমেশ হাজৰিকা আৰু ঘৰ হ'ল শালমৰা। আৰু কিছু আগৰ জীৱনৰ বিষয়লৈ কথা ক'ব, আহকচোন আমি শুনি লওঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰমেশ হাজৰিকা। এয়া হ'ল ৰমেশ হাজৰিকা আৰু আপোনাক ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আপুনি জীৱনৰ বিষয়লৈ কিবা ক'ব নেকি? জীৱনৰ বিষয়লৈ মই কৈছোঁ। হয়, কওক। যেতিয়া মই সৰুকালত স্কুল গৈছিলোঁ, স্কুল যোৱাৰ পিছত ধৰক মোৰ ঘৰৰ কিছু অসুবিধাৰ কাৰণে মই কাম বনৰ কাৰণে ওলাই যাবলগীয়া হ'ল। মই ঘৰৰ বেপাৰৰ কাৰণে কিছুমান জেগা ধৰক নাৰায়ণপুৰ, বিহপুৰীয়া তেনেকৈ কিছুমান জেগাৰ বেপাৰত যাবলগীয়া হ'ল। বেপাৰৰ পৰা গৈ মোক এজন ভাল ভদ্ৰ শিক্ষক মানুহ এজনে ক'লে, নিজৰ ঘৰৰ মানুহ, মামা মানুহ। সেইজনে কোৱাৰ লগে লগে মই সেইজনৰ মতে মই গুৱাহাটী গুচি গ'লোঁ। গুৱাহাটী গুচি গৈ সেইজনৰ লগত থাকিলোঁ। থাকি পেলাই সেইজনে য'তে পঠিয়াই মই তলৈকে যাওঁ, কাৰণ পানীৰ কাম। এই প্ৰথম গৈ পাওঁতেই ভুটভুটি এখনত ডাইৰেক্ট মই জঁপিয়াই উঠি যাবলগীয়া হ'ল। পানীৰ ছিজন। পানীৰ ছিজন বুলিয়ে নহয়, মোৰ এইটো কামলৈ পঠিয়াইছে মানে ডিপাৰ্টমেণ্টৰ AI ডিপাৰ্টমেণ্টৰ কামলৈ পঠিয়াইছে। আপুনি প্ৰথম ক'ত চাকৰি কৰিছিলে? প্ৰথম মই এটা কোম্পানীত আছিলোঁ। এই কোম্পানীৰ পৰা মোৰ ডিপাৰ্টমেণ্টৰ কামৰ পঠিয়াই দিছে। এই কোম্পানীটোৰ পৰা ডিপাৰ্টমেণ্টে লয়, তাৰমানে জাহাজখন লৈ ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিউটি কাম বন কৰিব, ছাৰ্ভে কাম আছিলে। ছাৰ্ভে কামৰ কাৰণে তাতে জাহাজো আনিবলৈ পঠিয়ালে। প্ৰথম ডিপাৰ্টমেণ্টত জাহাজ নাছিলে, জাহাজো আনিবলৈ পঠিয়ালে, জাহাজো আনিলোগৈ। দুখন জাহাজ আনিলোঁ, এখন ডেজাৰ আনিলোঁ। আজিলৈকে এই ডেজাৰ ব্যৱহাৰ হোৱা নাই দেই। যদি ব্যৱহাৰ হ'ল আমি নিশ্চয় গম পালোঁ নহয়, আজি ব্যৱহাৰ হোৱা নাই। জাহাজটো ব্যৱহাৰ হ'ব লাগে। এতিয়া আপুনি অকল জীৱনৰ বিষয়লৈ কৈ থাকিলে নহ'ব। আমাৰ অসমৰ ৰাইজে আপোনাক বিচাৰিছে এটি গান গাবলৈ, জীৱনৰ বিষয়লৈ এটি গান গাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। ঠিক আছে, মই গানটো গাই দিছোঁ বাৰু। বাইদেউ এৰি নিদিবি দেই, সুন্দৰ। বাইদেউ এৰি নিদিবি দেই। উৎপল ছাৰো আছিলে, ৰাজীৱ ছাৰো আছিলে, ৰাজীৱ ছাৰে চাকৰি মোক দিছিলে, মন্টু ছাৰে এৰি মোক নিদিলে। এয়া হ'ল ৰমেশ হাজৰিকা আৰু এটি সুন্দৰ গান গালে। ৰাইজক আপুনি কি জনাব? অসমৰ ৰাইজক যাতে নতুন বছৰ সোমাইছে, সকলোকে যাতে ভালে ৰাখক দেই, সেইটোৱে মোৰ কামনা। ধন্যবাদ থাকিল আপোনালৈ।